মই প্ৰথমতে আমাৰ আদিবাসী সমাজৰ এটা ডাঙৰ উৎসৱ হয় কৰম পূজা। এই কৰম পূজাৰ কৰম উৎসৱৰ নমস্কাৰ জোহাৰ আৰু মোৰ আন্তৰিক শুভেচ্ছা সকলোলৈ জনাইছোঁ। আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেতসকলে যাতে সদায় শান্তি সম্প্ৰীতি আৰু আনন্দৰ মাজেৰে থাকিব পাৰে, ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নাগৰিজুলি বাগানত আমাৰ টি চেল ইয়াৰ লগতে আমাৰ উৰিয়া ছাত্ৰ সন্থাৰ আচ্ছা সকলো সংগঠনৰ সমৰ্থনত সুন্দৰ এটা কৰম পূজা আয়োজন কৰিছে আৰু মই ইয়াত উপস্থিত হৈ খুব আনন্দিত হৈছোঁ। আৰু ইয়াত এই কৰম পূজাটো সফল কৰিবৰ কাৰণে আমাৰ ঝাৰখণ্ডৰ পৰা কিছুমান পূজাৰী ইয়াত অনা হৈছে। তেখেতসকলে খুব সুন্দৰকৈ কৰিছে। বহুতখিনি গীত মাত নাচ ইয়াতে দেখিবলৈ পাইছোঁ, খুব ভাল লাগিছে। আৰু আজি বহুতে কয় যে আমাৰ চাহ বাগানত কাম কৰা সকলক মজদুৰ বুলি কয়। মই আজি অনুৰোধ কৰিছোঁ যে তেখেতসকলৰ মানুহবিলাকক কয় যে মজদুৰ বুলি, যে এই শব্দটো গুচাব লাগে বুলি কৈছোঁ মই। যে বাগানত কাম কৰা, কোনোবাই খেতি কৰা, কোনোবাই ফাৰ্মিং কৰা বা বিভিন্ন কাম, সেইটো এটা কামহে হয়। এই কাম কৰা মানে সেইটো মজদুৰ বুলি ক'ব নালাগে। সেইটো তেখেতসকলে জীৱিকাৰ কাৰণে এই কামটো কৰি আছে। গতিকে আজি আমাৰ ভাৰতীয় নাগৰিক হিচাপে, অসমৰ বাসিন্দা হিচাপে তেখেতসকলৰ পাৰ্টিকুলাৰ কামটো হ'ল চাহ বাগানত তেখেতসকলে কাম কৰিছে। গতিকে আজিৰ সময়ত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকে সাথ সবকে বিকাশ যি এটা মানে মূল মন্ত্ৰ লৈ কাম কৰি আছে, তেখেতসকলক আগুৱাই লৈ যোৱাৰ কাৰণে বহুত আঁচনি দিয়া হৈছে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া চাহ বাগানত আমাৰ পানীৰ যোগান ধৰিছে। চাহ বাগানত স্কুল, মডেল স্কুল আৰম্ভ কৰিছে, বিভিন্ন মডেল স্কুল স্থাপন কৰিছে। চাহ বাগানক মানে ঘৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে, বিভিন্ন সুবিধা, ৰাস্তা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। এই গোটেই সুবিধাবিলাক এই অঞ্চলত দিয়া হৈছে, য'ত নেকি দশকৰ পৰা দশক ধৰি এই অঞ্চলবিলাক নেগলেক্ট হৈ আছিলে। গতিকে আজি যিখিনি জনসংখ্যা আজি চাহ বাগানত কাম কৰি আছে, সেইসকল আমাৰে দাদা ভাই হিচাপে, আমি একেলগে নাগৰিক হিচাপে তেখেতসকলৰ সংস্কৃতি, তেখেতসকলৰ ধৰ্ম, তেখেতসকলৰ ভাষা, তেখেতসকলৰ অস্তিত্ব, তেখেতসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি একেলগে কাম কৰিব লাগিব আৰু একেলগে আগুৱাই যাব লাগিব। গতিকে আজি যিটো ক্লাছিফিকেশ্যন, কোনোবা এনেকুৱা মানুহ, কোনোবা এনেকুৱা হয়, এই ক্লাছিফিকেশ্যনবিলাক বাদ দি পেলাই আমি সমাজখন মৰম আৰু স্নেহ, সন্মান আৰু বিশ্বাসৰ এনাজৰীৰে বান্ধি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত সন্মানীয় প্ৰমোদ বড়োৰ নেতৃত্বত ইউনাইটেড পিপল পাৰ্টি লিবাৰেলৰ চাহখোক আমাৰ আছিলে। কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি কৰম উদযাপন কৰি আহিছোঁ। এই কৰম উদযাপন আজি আমি নাগৰিজুলিত থাৰ্ড টাইম হৈছে, তৃতীয়তম কৰম অধিৱেশন আমি পালন কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ লগত সহযোগ দিছে উৰিয়া যুৱ ছাত্ৰ পৰিষদ দিছে, BCFSO দিছে, তাৰপিছত SCKSO দিছে, আৰু ঠিক তেনেকৈ আমাৰ নাগৰিজুলি সমাজৰ গৰু সমাজ আছে, মুণ্ডা সমাজবিলাক আছে, বিভিন্ন সমাজে আমাক সুন্দৰভাৱে তেওঁলোকে সহযোগ কৰিছে। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আমি এনেকুৱা ইউনিটি আমি দেখিবলৈ আকৌ যাতে পাওঁ, আকৌ ইয়াতকৈ আমি অধিককৈ যাতে কৰিব পাৰোঁ। আৰু এই ক্ষেত্ৰত কৰম আজি যিটো কৰম ৰজাৰ যিটো আমি উৎসৱ পালন কৰিছোঁ, আমি আশা কৰিছোঁ আমাৰ জনগোষ্ঠীয় আদিবাসী ছাত্ৰ সন্থাৰ ধৰি সকলোক লৈ পেলাই আমি যাতে ইউনিটি হৈ থাকোঁ, যাতে কোনো বিভাজন হ'ব নালাগে, কোনো যাতে বেয়া পাব নালাগে। আমি ইউনিটি হৈ পেলাই নিজৰ জাতিটোক পৰিচয় দিব লাগে। মই আশা কৰিছোঁ ভিতৰত থকা যিমানবোৰ আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোক আছে, আমি আগন্তুক আহি থকা দিনবোৰত সকলোৱে ইউনিটি হৈ আমি কাম কৰিব লাগিব। আমাৰ প্ৰত্যেকটা বাগানত থকা যিটো প্ৰব্লেমবিলাক আমাক আছে, অসুবিধাবিলাক আছে, সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এইবিলাক কিন্তু কামবিলাক হৈ আহি আছে। আমি আগন্তুক আহি থকা যিমানবোৰ অসুবিধা আছে, সেই অসুবিধা সকলো পূৰণ হ'ব বুলি আমি আশাৰে দিনৰ বিচাৰেৰে আমি ৰাখিছোঁ। আমি আশা কৰিছোঁ আপোনালোকৰ আপোনালোকৰ নিউজৰ জৰিয়তে যে সকলো আদিবাসী চাহ জনগোষ্ঠীৰ লোক আমি ইউনিটি হৈ থাকোঁ। ভিতৰত থকা সকলো আমি এডুকেশ্যন লেভেলত হওক, ডেভেলপমেণ্ট ক্ষেত্ৰত হওক, শান্তি সম্প্ৰীতিৰ মাজত যাতে আমি আগবাঢ়ি যাম আৰু আমাৰ ছ'চাইটিক যাতে সুন্দৰভাৱে আমি উন্নতি পথত যাতে আমি লৈ যাব পাৰোঁ, তাৰ আশা হিচাপে ৰাখিছোঁ। মজদুৰ একচুৱেলি আমি ইয়াতে মজদুৰ বুলি আমি নকওঁ, কাৰণ আমি কাম কৰিবৰ কাৰণে হাজিৰাও কাম কৰে, ইয়াতে টি গাৰ্ডেনত হাজিৰা তেওঁলোকে কৰে,
নাই আমি লেবাৰ হিচাপে নহয় আমি হাজিৰা হিচাপেহে কাম কৰি আছোঁ আমাৰ হাজিৰাটো সকলোৱে দল সংগঠনে যিটো কৰিলে মানে বাঢ়ালে তাৰ কাৰণে আমি তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ হাজিৰাটো এতিয়া 250 টকা হৈ গৈছে আমি আকৌ 300 টকা লৈ আমি আমাৰ সন্মানীয় প্ৰমোদ বৰাৰ নেতৃত্বত সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰৰ নেতৃত্বত এইবাৰ কিন্তু ভালকৈ 250-ৰ পৰা 300 আকৌ যাব আশা ৰাখিছোঁ আকৌ 300লৈকে পাৰিব বুলি মই আশা ৰাখি মই